কি ডিভিজন পাইছা, কোনে কিমান নম্বৰ পাইছা, সেইটো ডাঙৰ কথা নহয়। প্ৰথম কথাটো হ'ল আমি প্ৰথমতে নিজক ভাল পাব লাগিব, তাৰপিছত গাঁৱৰ চুবুৰীখন, গাঁওখন, ৰাজ্যখন আৰু দেশখনক ভাল পাব লাগিব। প্ৰত্যেক মানুহৰ জীৱনত তিনিজন ভগৱানৰ অৱদান, তিনিজন ভগৱানৰ যি ঋণ, সেই ঋণ আমি কেতিয়াও পূৰণ কৰিব নোৱাৰোঁ। প্ৰথম ভগৱান হ'ল মা দেউতা। মা দেউতাৰ কাৰণে আমি পৃথিৱীৰ পোহৰ দেখিবলৈ সক্ষম হৈছোঁ। তাৰপিছত আমাক শিক্ষাৰে সুশিক্ষিত নাগৰিক হিচাপে গঢ়ি তোলে কোনে? শিক্ষকে। গতিকে প্ৰত্যেক মানুহৰ জীৱনত মা দেউতা আৰু শিক্ষক এওঁলোকে হৈছে ভগৱান, আৰু এই ভগৱানৰ যি ঋণ, এই ঋণ আমি কেতিয়াও পূৰণ কৰিব নোৱাৰোঁ। জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বয়স, আৰু এই বয়সত যিয়ে নিজক ভালকৈ চিনি পাবলৈ সক্ষম হৈছে, যিয়ে নিজৰ কৰ্তব্য কি জানিবলৈ সক্ষম হৈছে, যাৰ আত্মবিশ্বাস আছে, তেওঁ আৰু কেতিয়াও পিছফালে ঘূৰি চাবলগীয়া নহয় ভৱিষ্যত জীৱনত। কথাখিনিৰ অৰ্থ এইটোৱে যে এই 16 বছৰ বা 21 বছৰলৈ এইখিনি সময় তোমালোকৰ কেৱল এটাই উদ্দেশ্য, তোমালোকে পঢ়া শুনা ভালকৈ কৰিব লাগিব। পঢ়া শুনা ভালকৈ কৰাৰ লগতে তোমালোকে সুনাগৰিক হ'ব লাগিব।